আপোনাৰ যদি জন্ম যিকোনো ইংৰাজী মাহৰ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে হৈছে তেনেহলে এই ভিডিওটো কেৱল আপোনাৰ বাবে বনাইছো আৰু আপোনাৰ ভৱিষ্যত কেনেকুৱা হয় মানে এইবিলাক ব্যক্তিৰ ফিউচাৰ কেনেকুৱা হয় চাকৰি কৰিব লাগে নে ব্যৱসায় কৰিব লাগে প্ৰেমৰ ক্ষেত্ৰত কেনেকুৱা বিবাহৰ ক্ষেত্ৰত কেনেকুৱা এই বিষয়ে মই আলোচনা কৰিবলৈ গৈ আছো আৰু ভিডিওটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব সকলোৱে আশা কৰিছো ভিডিওটো ভাল পাব আৰু চেনেলটো এনেকুৱা ধৰণৰ ভিডিওৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লোৱাৰ লগতে ভিডিওটো এটা লাইক কৰি বন্ধু বৰ্গৰ লগতে ভিডিওটো শেয়াৰ কৰি দিবলৈ নাপাহৰিব গতিকে বলক আজি ভিডিওটো আৰম্ভ কৰো আৰু প্ৰথমতে আৰম্ভণিতে ক'ব বিচাৰিছো যে আপোনাৰ যদি জন্ম 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে হৈছে তেনেহলে আপুনি বহুত বেছি ইমোশনাল হয় নিজৰ পৰিয়ালৰ মানুহৰ পৰা ইমান বেছি দূৰত থাকিব নোৱাৰে বেছি দিন হয়তো পৰিয়ালৰ মানুহলৈ প্ৰায় মনত পৰিয়ে থাকে বা যদি দূৰতো আছে মানে বহুত বেছি তেওঁলোকক মিছ কৰে ইমান বেছি এই মানুহবিলাকে ফ্যামিলিক এৰি দূৰত আচলতে থাকিব নোৱাৰে আৰু এটো এটা তেওঁলোকৰ নেগেটিভ পইণ্ট তাৰ লগতে বহুত বেছি ইমোশনাল হৈ যায় অকমান সৰু সৰু কথাতে তেওঁলোকৰ মনত দুখ লাগে কোনোবা যদি মানুহজনে তেখেতক এনেই ধেমালিটো কিবা এটা কথা কৈ দিছে অকমান টানকৈ তেনেহলে বহুত বেছি সিৰিয়াসলি তেওঁলোকে লৈ লয় বিশেষকৈ ছোৱালীবিলাক বেছি ইমোশনাল ছোৱালীবিলাক যদি কেনেবাকৈ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ 29 তাৰিখে জন্ম হোৱা ছোৱালীয়ে চাই আছে তেনেহলে নিশ্চয় গম পাব তেওঁলোক বহুত বেছি ইমোশনাল হোৱাৰ লগতে জেদি হয় যদি কিবা এটা ঘৰত বস্তু লাগে বুলি কৈছে তেনেহলে বস্তুটো যদি টাইমটোৰ মতে যেটো তেওঁলোকে টাইম দিব সেই টাইমৰ মতে যদি নাপায় তেনেহলে গুটে ঘৰ হুলস্থুল লগাই দিব ইমান বেছি তেওঁলোক জেদি হয় আৰু সৰু হুৰা কিন্তু খঙো তেওঁলোকৰ ওচৰত আছে যেতিয়া খং উঠে একেবাৰে তুলপাৰ লগাই দিয়ে কিন্তু এই মানুহবিলাকৰ আটাইতকৈ বেছি পজিটিভ হৈছে যে তেওঁলোক যতে নাযাও জুনৰ দৰে আচলতে জিলিকি থাকে কাৰণ 2 তাৰিখ 11 তাৰিখ 20 তাৰিখ আৰু 29 তাৰিখে জন্ম হোৱা ব্যক্তিবিলাকক ৰুল কৰে চন্দ্ৰই গতিকে চন্দ্ৰই যেতিয়া আপোনাক ৰুল কৰে তেনেহলে আপুনি জুনৰ দৰে জিলিকি থাকে আৰু ছোৱালীবিলাকৰ যেটো আকৰ্ষণ শক্তি ন এটো বহুত বেছি লৰা ইমপ্ৰেছ হয় প্ৰায় 5টা 6টা লৰা পৰ্যন্ত পাছত পৰি যায় এজনী যদি ছোৱালী হয় বা ধুনিয়া হলো আচলতে লাইনটো লাগিবই ছোৱালীৰ পাছফালে লৰা কিন্তু যদি অকমান ছোৱালীজনী দেখিবলৈ বেয়া হয় তথাপিও কিন্তু লৰা খুব সোনকালে ইমপ্ৰেছ হয় আৰু তেওঁলোকে খুব সুন্দৰভাৱে কথা ক'ব পাৰে গুড কমিউনিকেশ্যন স্কিল আৰু সহজতে মানুহক ইমপ্ৰেছ কৰি দিব পাৰে আৰু চন্দ্ৰই যেতিয়া ৰুল কৰে চন্দ্ৰটো যেহেতু ঘূৰি থাকে তেওঁলোকৰ মনটো আচলতে ঘূৰি থাকে একে লগতে আচলতে মনটো খিৰাংকৈ তেওঁলোকে একো কথা ডিসিশনো ল'ব নোৱাৰে ডিসিশন লওঁতে এইবিলাক মানুহৰ বহুত বেছি খেলিমেলি হয় এটা সঠিক সিদ্ধান্ত ল'বলৈ তেওঁলোকে বেলেগৰ পৰা পৰামৰ্শ ল'বলগীয়া হয় কিন্তু নিজে এটা ভাল ডিসিশন লাইফত ল'ব নোৱাৰে আৰু লাইফত তেওঁলোকে ইমানেই বেয়া ডিসিশন লৈ যায় যে কেতিয়াবা তেওঁলোকে জীৱনত বিপদতো পৰা দেখা যায় বা জীৱনত তেওঁলোকৰ হেতুৰ কাৰণে বহুত বেছি কষ্ট হয় গতিকে মই এতিয়া আহিব বিচাৰিছো আপুনি চৰকাৰী চাকৰি কৰিব লাগে নে ব্যৱসায় কৰিব লাগে মই যদি সিধাই আপোনালোকক ক'বলৈ যাওঁ তেনেহলে মই এটোৱে কম যে চৰকাৰী চাকৰি যদি আপুনি কৰিব বিচাৰিছে তেনেহলে বেংকিং সেক্টৰ কিন্তু নাযাব বেংকৰ যিবিলাক কাম হয় এইবিলাক বহুত হিসাব নিকাচ কৰিব লগা হয় গতিকে হিসাব নিকাচ কৰা ব্যক্তি এইবিলাক নহয় কাৰণ বহুত বেছি তেওঁলোক ইমোশনাল হয় আৰু ইমান বেছি মেন্টালি তেওঁলোকে প্ৰেছাৰ ল'ব নোৱাৰে প্ৰেছাৰ ল'ব পাৰে কিন্তু তেনেকুৱা বেংকৰ আচলতে পইচা লেনদেনৰ প্ৰেছাৰ বিলাক ল'ব নোৱাৰে গতিকে মই সাজেষ্ট কৰিম আপোনালোকে যদি চৰকাৰী জব কৰিব বিচাৰে তেনেহলে অকমান প্ৰেছাৰ নথকা কাম বিলাক কৰক যিকোনো কাম কৰিব পাৰে কিন্তু প্ৰেছাৰ যাতে নহয় এনেকুৱা পইচা লেনদেনৰ কাম বিলাক যাতে নকৰে বেংকিং সেক্টৰৰ বা মেনেজাৰ লেভেলৰ যিবিলাক কাম হয় এইবিলাক যাতে আপুনি নকৰে আৰু ব্যৱসায় যিসকলে কৰিব বিচাৰিছে মই বহুত বেছি এটা ডাঙৰ এডভাইস আপোনালোকক দি যাব বিচাৰিছো পানীৰ যদি ব্যৱসায় কৰে হয় পানীৰ লগত জড়িত যিকোনো যদি ব্যৱসায় কৰে তেনেহলে আপুনি বহুত বেছি সাকসেস তাত পাবলৈ গৈ আছে আপুনি ভাবিব নোৱাৰিব সপোনতো হয়তো ভবা নাই যে ইমান আপুনি সফলতা পাই যাব মানে পানীৰ যদি ব্যৱসায় কৰে আৰু পানীৰ লগত জড়িত যদি জবও কৰে নেভি জব হওক বা এনেকুৱা ধৰণৰ জব যদি কৰে আপোনাৰ কাৰণে ভাল হয় কাৰণ আপোনাক ৰুল কৰে চন্দ্ৰই আৰু বিবাহৰ কথাটো মই কৈ দিলো যে তেওঁলোকে যি লাইফ পাৰ্টনাৰ চয়েস কৰে হে লাইফ পাৰ্টনাৰ চয়েস কৰোতে অকমান খেলিমেলি কৰে যাৰ ফলত মেৰিজ লাইফত মাজে সময়ে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে অকমান আপোনালোকে ভাবি চিন্তি কামবিলাক কৰিব আৰু লাইফত যেতিয়া ডিসিশন ল'ব তেতিয়া আপোনালোকৰ ঘৰৰ মানুহৰ পৰা অকমান সুধি পুছি ল'ব কাৰণ আপোনাৰ মনটো একে থিৰে নাথাকে আপোনাৰ মনটো ঘূৰি থাকে আজি মই এটো কৰিম কাইলে মই এটো কৰিম আৰু মই এটা কথা ক'বলৈ পাহৰি গৈছো যে আপুনি ভাল এটা কাম ষ্টাৰ্ট কৰিবলৈ যেতিয়া যায় সেই কামটো কিন্তু নহয়গৈ এটা কাম ষ্টাৰ্ট ধুনীয়াকৈ কৰে কিন্তু শেষ কৰিবগৈ নোৱাৰে গতিকে এইটো এটা আপোনাৰ দুৰ্বলতা এইটোৱে আছিল সৰুকে ভিডিও আপোনালোকে ভিডিওটো চাই মোক কেনেকুৱা পালে কমেন্ট সেকশনত জনাই দিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও